পবিত্ৰ মক্কা শৰীফলৈ যাত্ৰা কৰিব অসমৰ উমৰা হজ যাত্ৰী। উল্লেখযোগ্য যে সৌদি আৰবৰ অতি পবিত্ৰ তীৰ্থস্থান মক্কা আৰু মদিনা দৰ্শন কৰি জীৱন ধন্য কৰিবলৈ পোৱাটো মুছলমান সম্প্ৰদায়ৰ প্ৰতিগৰাকী লোকৰ বাবে পৰম সৌভাগ্যৰ বিষয় বুলি গণ্য কৰা হয়। এই পবিত্ৰ তীৰ্থস্থান দৰ্শন কৰিবলৈ প্ৰতি বছৰে বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা লাখ লাখ লোকৰে ভৰি পৰে সৌদি আৰব। সমগ্ৰ অসমৰ লগতে অসমৰ গোৱালপাৰা জিলাৰ পৰা আছাম ট্ৰেভেলছ এজেন্সিৰ জৰিয়তে পবিত্ৰ মক্কালৈ উমৰা হজ কৰিবলৈ 11জনী মহিলা আৰু 25জন পুৰুষ মুঠ 35গৰাকী লোক আজি লক্ষীপুৰ জামে মছজিদত প্ৰশিক্ষণ লয়। অহা 29 নৱেম্বৰত আবেলি 3:25 উমৰা হজৰ বাবে গুৱাহাটীৰ পৰা মক্কালৈ উৰা মাৰিব। সেই উদ্দেশ্যে আজি লক্ষীপুৰ জামে মছজিদত আছাম ট্ৰেভেলছ এজেন্সিয়ে এক প্ৰশিক্ষণ কাৰ্যসূচী আগবঢ়ায়। হজ যাত্ৰাৰ পূৰ্বে এই প্ৰশিক্ষণ কাৰ্যসূচী অত্যন্ত জৰুৰী। হজ যাত্ৰীৰ সুবিধা হোৱাকৈ আজিকালি বহুতো গ্ৰন্থ ওলাইছে যদিও এই প্ৰশিক্ষণত যাত্ৰাকালত সন্মুখীন হোৱা বাস্তৱিক অভিজ্ঞতাসমূহ শিকোৱা হয়। হজ যাত্ৰাৰ আৰম্ভণিৰ পৰা শেষলৈ কি ধৰণে আগবাঢ়িব লাগে, ক'ত কি কৰিব লাগে, বিমানবন্দৰত ক'ত কি তথ্য দেখুৱাব লাগে, বিমানৰ ভিতৰত কি ধৰণৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে, কিদৰে নামাজ পঢ়িব লাগে আদিৰ বিষয়ে বিস্তাৰিত প্ৰশিক্ষণ প্ৰদান কৰা হয়। এইখিনি ব্যৱহাৰিক জ্ঞান প্ৰতিগৰাকী হজ যাত্ৰীৰে থকাটো প্ৰয়োজন। এই প্ৰশিক্ষণত হজৰ প্ৰতিটো সৰু বৰ কথা শিকোৱা হয়, যেনে হজ যাত্ৰীসকলক হজ যাত্ৰা, মক্কা আৰু মদিনাত থকা খোৱা, পৰিবহণ, স্বাস্থ্য সুবিধা, সুৰক্ষা ব্যৱস্থা আদিৰ বিষয়ে সকলো তথ্য প্ৰদান কৰা হয়। আছাম ট্ৰেভেলছ এজেন্সিয়ে অসমীয়া হজ যাত্ৰীসকলক কি কি সুবিধা আগবঢ়ায় শুনোৱা হওক এজেন্সিৰ কৰ্মকৰ্তাসকলৰ জৰিয়তে। মোৰ নাম শাহানুৰ ইছলাম, মই অসম ট্ৰেভেলছৰ সঞ্চালক হয়। আজি আমাৰ যিটো আয়োজন আপোনালোকে দেখা পাইছে, এইটো একচুৱেলি আমাৰ অহা 29 নৱেম্বৰ 2022 তাৰিখে আমাৰ গুৱাহাটীৰ পৰা জিদ্দালৈ উৰা মাৰিব আমাৰ হজ যাত্ৰীসকল। সেইসকল হজ যাত্ৰীক আমি আজি প্ৰশিক্ষণ শিবিৰ হিচাপে এটা ট্ৰেইনিং প্ৰগ্ৰাম আমি আজি ৰাখিছিলোঁ। 17ৰ পৰা আজিলৈকে কাম কৰি আছোঁ, মানে বহল আকাৰে আমি 2022ৰ পৰা কৰি আছোঁ। বৰ্তমান আলহামদুলিল্লাহ আমাৰ প্ৰতি মাহে এখনকৈ গ্ৰুপ, দুখনকৈ গ্ৰুপ প্ৰতি মাহে আমাৰ গৈ আছে। অহা ডিচেম্বৰ মাহতো আমাৰ দুখনকৈ গ্ৰুপ ইনশাল্লাহ যাব। একচুৱেলি আপুনি ফেচিলিটি বুলি ক'বলৈ গ'লে আমাৰ অসম ট্ৰেভেলছে 4টা পেকেজত বিভক্ত কৰিছে। একচুৱেলি মানে প্ৰতিটো পেকেজৰ প্ৰতিটো বিভিন্ন ধৰণৰ সুবিধা থাকে। আমাৰ ষ্টাৰ্টিং পেকেজ 90,000ৰ পৰা আৰম্ভ কৰি 1,10,000লৈকে আমাৰ পেকেজ আছে। তো এইবাৰ 29 নৱেম্বৰ 2022 আমাৰ যিটো গ্ৰুপ গৈ আছে, এই গ্ৰুপৰ পেকেজ আছিল 1,10,000, 1,10,000 টকা, ছুপাৰ ডিলাক্স পেকেজ আমাৰ যিটো আছিল। ইয়াত আপুনি 5 ষ্টাৰত থকা খোৱা সুবিধা পাব, গুৱাহাটীৰ পৰা অহা যোৱা প্লেনেৰে আপুনি পাব উৰাজাহাজেৰে। তাৰপিছত আপুনি টাইফ চহৰৰ জিয়াৰত পাব, মক্কা মদিনাৰ লোকেল জিয়াৰত আপোনাৰ থাকিব, বদৰৰ জিয়াৰত থাকিব, বদৰৰ য'ত যুদ্ধ হৈছিল আমাৰ, এই বদৰৰ যুদ্ধৰ জিয়াৰতটো পাব। লগতে আপুনি বীৰে শিফা বুলি কয়, শিফাৰ কুৱা এটা আছে, তাতে তাৰ জিয়াৰতটো পাব, ৱাদিয়ে জিনৰ জিয়াৰত পাব। ক'বলৈ গ'লে টোটেলি এটা আপোনাৰ জম্বু পেকেজ বুলি ক'ব পাৰি, য'ত আপুনি অল ইন অল ওৱান পেকেজত পাই আছে। আপোনালোকে এটা হজ যাত্ৰীৰ দায়িত্ব যেতিয়া গ্ৰহণ কৰে বা সি যেতিয়া আপোনালোকৰ তাতে নামটো এডমিট কৰে, তাৰপিছত সকলো দায়িত্ব আপোনালোকে বহন কৰে ইনশাআল্লাহ। যোৱাৰ পৰা আকৌ লৈ আহলে ওপৰৱালাৰ ওপৰত ভৰসা কৰি তাৰ পিছৰ বাকীখিনি আমি কৰাৰ চেষ্টা কৰোঁ। এতিয়া যোনটো আপোনালোকৰ গ্ৰুপ আছে, সেইটো গ্ৰুপত যদি নতুনকৈ কোনোবাই এড হ'ব খোজে তেতিয়াহ'লে কৰিব পাৰিব নেকি? একচুৱেলি আমালোকৰ যিটো গ্ৰুপটো 29 নৱেম্বৰত গৈ আছে, এইটো গ্ৰুপত আমি কাকো বৰ্তমান যোগ কৰিব নোৱাৰিম। এয়াৰলাইন্সৰ কিছুমান ক্ৰাইটেৰিয়া থাকে, ভিজাৰ কিছুমান ক্ৰাইটেৰিয়া থাকে, তো সেই সুবিধাত আমি নোৱাৰিম। যদি কোনোবা ব্যক্তি ইচ্ছুক হয় যাবৰ কাৰণে, আমাৰ অসম ট্ৰেভেলছৰ লগত যোগাযোগ কৰিব। আমি ডিচেম্বৰ মাহত আমি 2টাকৈ গ্ৰুপ পঠাই আছোঁ ইনশাল্লাহ। জানুৱাৰীতো আমাৰ গ্ৰুপ আছে, আৰু ৰমজানৰ কাৰণে বিশেষ সুবিধা আমাৰ লগত আছে। অসম ট্ৰেভেলছৰ হেড অফিচ হ'ল গুৱাহাটী সিজুবাৰীত, আৰু আমি আজিৰ যিটো গ্ৰুপ আপোনালোকে দেখা পালে, এই গ্ৰুপটো আমি লক্ষীপুৰ ব্ৰাঞ্চৰ ফালৰ পৰা আমি পঠাই আছোঁ। লক্ষীপুৰ হালোৱাপাৰা নিয়াৰ SP পেট্ৰল পাম্পৰ ওচৰত আছাম ট্ৰেভেলছ চালমা মটৰ্ছৰ চেম বিল্ডিঙৰ ফাৰ্ষ্ট ফ্ল'ৰত আমাৰ অসম ট্ৰেভেলছৰ অফিচখন আছে। আছাম ট্ৰেভেলছত আমাৰ এই লক্ষীপুৰ অঞ্চলৰ পৰা কোন আছে, অলপ নামবিলাক কৰিব। আমাৰ লক্ষীপুৰ অঞ্চলত আছে আমাৰ লক্ষীপুৰ জামা মছজিদৰ ছেক্ৰেটাৰী আবু ইউছুফ জামান, আপুনি তেখেতৰ লগত যোগাযোগ কৰিলে অসম ট্ৰেভেলছৰ লগত জড়িত হৈ যাব আপুনি। আৰু আমাৰ চিমলাবাৰী আপোনাৰ টিকৰিকিলাৰ ওচৰত, তাত আপুনি হাফিজ ৰফিকুল ইছলামৰ লগত যোগাযোগ কৰিলে হ'ব। আমাৰ লক্ষীপুৰত আব্দুল সালাম মাদানী সাহেবৰ লগত যোগাযোগ কৰিলে পাব। আমাৰ লক্ষীপুৰৰ গাদলাৰ পামৰ হিফজুৰ ৰহমান মাদানী সাহেবৰ লগত যোগাযোগ কৰিলে পাব।
আৰু আমাৰ লগত আছে মতিউৰ ৰহমান মাদানী সাহেব, আমাৰ আউলাতুলিৰ সোণাময়ৰ। আপুনি এইকেইজনৰ লগত যোগাযোগ কৰিলে ইনশাআল্লাহ আপুনি অসম ট্ৰেভেলছৰ লগত যোগাযোগ কৰিব পাৰিব। আৰু লগতে যদি লক্ষীপুৰ জাইমছুত আহি যদি উপস্থিত হয় কোনোবাই, তেতিয়াহ'লে জাইমছুতৰ যি ছেক্ৰেটাৰী আছে তাৰ লগত আলোচনা কৰিলে হয় অৱশ্যই মই প্ৰথমতে কৈ যোৱা নামটো ইউছুফজামান ভাইজানৰ লগত আপুনি লক্ষীপুৰ জামা মছজিদৰ ছেক্ৰেটাৰী, তেখেতৰ লগত যোগাযোগ কৰিলে আপুনি অসম ট্ৰেভেলছৰ লগত যোগাযোগ কৰিব। আজি গোৱালপাৰাৰ পৰা আহিছোঁ, আমি উমৰা হজৰ কাৰণে আমি নিয়ত কৰিছোঁ আৰু লক্ষীপুৰ হালোৱাপাৰাত আছাম ট্ৰেভেলছ নামৰ এটা সংস্থা বনাইছে। তাৰ পৰা তেওঁলোকে যোৱা কুৰবানী ঈদৰ পিছৰ পৰাই মানে প্ৰত্যেক মাহতে 2-3টা কৰি ঘূৰি পঠাই আছে। আৰু এইবাৰ গ্ৰুপত অহা 29 তাৰিখত আমি হুজুৰ মক্কালৈ যাব ওলাইছোঁ। এইবাৰ মছজিদত মই যাবলৈ নিয়াজ কৰিছোঁ আছাম ট্ৰেভেলছৰ লগত। আগতে শুনিছোঁ তেওঁলোকে বহুত সুবিধা দিয়ে, বহুত তেওঁলোকৰ পেকেজ আছে। লগতে আছে আমাৰ এই মাদানী সাহেব, তেওঁ আমাৰ লগত গ্ৰুপ লিডাৰ হিচাপে যাব। আশা কৰোঁ নিশ্চয় আমাৰ যিটো উমৰা কৰিবলৈ যাম ভাল হ'ব, আৰু যাতে তেওঁলোকে আমাক খোৱা লোৱা থকা আদি কৰি সম্পূৰ্ণৰূপে দায়িত্ব লৈছে। গোৱালপাৰা বা অসম ভাৰতবৰ্ষ নহয়, গোটেই বিশ্বৰ মানুহে কাৰণে আমি দোৱা কৰিম, বিশ্বৰ মানুহৰ শান্তিৰ কাৰণে আমি সকলোৰে কাৰণে আমি দোৱা কৰিম। मेरा नाम अब्दुल सलाम मदनी है और गुज़िश्ते हज के बाद से मैं इस ट्रैवल के साथ जी मैं इस बार का जो 29 नवंबर को जो टीम जा रही है 30 बंदे हम लोग जा रहे हैं, इसका लीडर ग्रुप मैं हूँ, मैं लेके जा रहा हूँ मौलवी के तौर पर। अभी आप लोगों ने जो सुविधाएं बताए हैं लोगों को, वो सारे सुविधा आप लोग दे सकते हैं क्या? हाँ, जो हमने प्रोवाइड किया है सारा प्रोवाइड करेंगे। हमने जो वादा किया है सारा सहूलत इसमें है, सब कुछ है जितना हमने बोला है। गुवाहाटी से आप लोगों का ट्रेवल शुरू होता है गुवाहाटी से? जी, हम गुवाहाटी से हाजियों को रिसीव करते हैं और फिर मक्का मदीना उमरा करके फिर वापस हम एयरपोर्ट गुवाहाटी छोड़ देते हैं इनको। इसमें जितने सारे खर्चा होता है सब आप लोग जी एयरपोर्ट से लेकर के मक्का मदीना सफर होकर के रिटर्न गुवाहाटी एयरपोर्ट तक छोड़ने का पूरे पैकेज के अंदर इंक्लूड है सारा इसी खर्चे में। मिनिमम कितने खर्चे में एक आदमी उम्रा कर सकते हैं? मिनिमम कितने खर्चे में आपके आसाम ट्रेवल से? मिनिमम जो है हमारे यहाँ पे 90,000 तक लास्ट है, वो स्टैंडर्ड पैकेज होता है, वो 3 महीने में ग्रुप बनता है। उससे ऊपर जाएंगे तो 95 भी है, 1 लाख भी है, 1 लाख